ঘৰত ছোৱালী ছোৱালী কৈ থাকোঁতে গমেই নাপালোঁ মোৰ যে বিয়াৰ বয়স হ'লহি। দাদা ভনীৰ লগত কাজিয়া লাগি থাকোঁতে দিনবোৰ যে কেতিয়া পাৰ হৈ গ'ল গমেই নাপালোঁ। মোক চাবলৈ আজি কোনোবা আহিব, নাজানো আৰু তেখেত কেনেকুৱা বা হয়। মায়ে কৈছে যেতিয়া ভালেই হ'ব যেন পাওঁ। বাহিৰত শব্দ শুনিছোঁ, পালেহিয়ে নেকি? যি কি নহওক তেওঁক মোৰ ভালেই লাগিল। মোৰ সুখ দুখৰ লগৰী হোৱাৰ পথত তেওঁ। ঘৰত পতা শুনিছোঁ বিয়াখনো বোলে অহা মাহতেই হ'ব। আৰু দুদিনমান মুক্ত মনে থাকিব পৰা হ'লে বৰ ভাল আছিল। আন এখন ঘৰত গৈ ইটো কৰা সিটো কৰা, তাতে চাদৰ মেখেলা পিন্ধাৰ অভ্যাস নাই। উৰণিখন খহি গ'লে গালি দিব নেকি বাৰু? আজি মোৰ বিয়া। দাদাক আঁতৰত অকলে অকলে কান্দি থকা দেখিলোঁ। মোক অনবৰতে গালি পাৰি থকাটোৱে আজি কেনেকৈ ফিকুৰি ফিকুৰি কান্দিছে। ভণ্টিয়েও কান্দিছে। আগতে কেৱল মোক জোকাই থাকে। মা আৰু দেউতাৰ মুখলৈতো চাবই নোৱাৰি। মোৰ বুকুখনো বৰকৈ বিষাইছে। সিখন ঘৰত বাৰু মই ভবাৰ দৰে হ'বনে সকলো? ৰাতিপুৱা সোনকালে উঠিব লাগিব ন তাত। মায়ে শিকাই দিছে বোৱাৰী হ'লে কি কি কৰিব লাগে। নাকান্দো বুলি ভাবিলেও চকুপানী ওলাইছে। লগতে বিয়া নামবোৰে যে কেনেকৈ দুখ লগাইছে। আজি মই যাবলৈ ওলালোঁ, জীয়াৰীৰ পৰা বোৱাৰী হ'মগৈ। সেইখন ঘৰত মায়ে মোক জীয়াৰীৰ দৰে ভাবিলেই হ'ল আৰু। ময়ো ছোৱালীহে। যাবলৈ ওলালোঁ। দাদাও নাকান্দিবি, ভণ্টি আছেইচোন তোৰ লগত, তাইকে গালি পাৰিবি। ভণ্টিও তয়ো দাদাকেই জোকাবি দে। মা, ভাত আজিৰ পৰা মোলে নাবাৰিবি, দেউতাকক কবি। বজাৰৰ পৰা আহোঁতে চানা সেইটো বোলে আনিলেই হ'ল। মা, মই যাওঁগে দে, মই যাওঁগে। যা মাজনী দূৰণিলৈ, দীঘলকৈ উৰণি মূৰতে